কৰ ষ্টাৰ্ট। বাপৰে কিয়া মানে কিয়া নাজাৰা হে বুলি কয় যে, চাওঁ না এইফালে ডাৱৰ চাওক, এইফালে পথাৰ চাওক, ৱাও এইফালে চাওঁ না কেনেকুৱা মজা লাগে, পুৰা চালিয়া চালিয়া ভিউ চাওঁ না কেনেকুৱা চালিয়া হয় দেই। ই মানে মোৰ প্ৰত্যেকটো ভিডিঅ'তে NS লাগে বুলি কয়, আৰু মোৰ প্ৰত্যেকটো ভিডিঅ' চাই মানে লগে লগে আপলোড দিয়াৰ লগে লগে চাই আৰু লগে লগে মানে কমেণ্ট কৰে NS 200 লাগে বুলি। আৰু সেইটো কাৰণে এতিয়া তাৰ কাৰণে মই এখন NS 200 এখন দেখাই দিছোঁ। এখন মাত্ৰ 70,000 টকা, যদি মোৰ নাম যদি লৈ কিনে আহে 70,000 টকা, আৰু তাতকৈ মানে কিবা এটা কমাই দিব। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু মই আছোঁ এতিয়া মানে ডিৰাক মানে কাকপথাৰ ডিৰাকত আছোঁ। আৰু এইফালে চাব পাৰে মই য'ত আছোঁ ন, এইফালে চবফালে ফুল 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 চাওঁ না, এনেকুৱা মজা লাগে ন এইখিনি। মানে মোৰ আচলতে ল'ৰা হয় ন, ল'ৰাও মানে ইমান ফুলটো ভাল নালাগে, কিন্তু ছোৱালীও মানে ভাল লাগে ন। মোৰ ল'ৰা হৈও মানে ভাল লাগি গৈছে, চবফালে ফুল আছে ন। আৰু সেইফালে কাষত থাকিলোঁ, এইফালে মই থমাছ এইফালে মই তাক বিচাৰিছোঁগৈ, ভিতৰত বিচাৰিছোঁগৈ, ই মানে বাহিৰ পালেহি। আৰু এতিয়া সি মোক অলপমান আগলৈকে থ'ব যাব এতিয়া। আৰু কালি মানে এইফালে আহিছিলোঁ ফুৰিবলৈ, ইয়াত থাকি গ'লতো। আৰু এতিয়া মানে বাজিলে আকৌ 3:30মান বাজিলে। মানে গোটেই দিনটো মানে কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। ভিতৰত মানে ৰুমৰ ভিতৰতে সোমাই আড্ডা মাৰিয়ে ৰাতিপুৱাৰ পৰা মানে গধূলি মানে হ'ব ওচৰ হৈ গ'লগৈ। ইমানখিনি টাইম কেনেকৈ গ'লগৈ একো গমেই নাপালোঁ। তো যি কি নহওক মানে এতিয়া আমি ওলাই যাওঁ। আৰু ডিব্ৰু আহিছিলে মোৰ লগত, ডিব্ৰু অলপমান আগত মানে তাৰ লগত আগত চাগে এইফালে কৰ ষ্টাৰ্ট। এইফালে থমাছ ভাই মানে যিটো মানে মডিফিকেশ্যন দিছিলে, এই মডিফিকেশ্যনটো কাৰ ভাল লাগে ক'ব দেই। মোৰ মানে বিৰাট চেক্সি লাগিছে। আৰু ই মানে যে এটা বস্তু ধৰিছে নাই, মাইলাছ কা বাপ কোনফালে আছে, এফালে নেকি? বস্তুটো দেখাম দেই। মাইলাছ কা বাপ বুলি ক'লে আপোনালোকে গম পায়েই, এইফালে থাকি থোৱা আছে। এইফালে যেতিয়া মানে অলপমান দূৰত যায় যে তেতিয়া এখন মানে তেল চেল নাখায় যে, বহুত খাতৰা মাইলেজ দিয়ে ন, তেতিয়া মানে এখন লৈ যায় মানে সি। আৰু কালি মই যেতিয়া মানে ঘৰৰ পৰা ওলাই আহিছিলোঁ, ঘৰৰ পৰা ওলাই আহোঁতে মানে তেলটো ভৰাই আহিছিলোঁ যে, এইফালে ফুল টেংকি কৰি আহিছিলোঁ তো। ফুল টেংকি মানে কৈছিলোঁ যে যেন তেন মানে তাৰপৰা ঘূৰি আহিব পাৰিম বুলি ভাবিছিলোঁ ন, মানে কৈছিলোঁ ন, কিন্তু ঘূৰি অহা নহয় মানে। ইয়াত পালোঁহিয়ে, এইফালে খতমেই তেল। আকৌ যাওঁতে আকৌ ভৰাব লাগিবই, চফা খতম, এঘাৰটো নাই। চ' এতিয়া মানে ওলাই গৈছোঁ। আৰু এইফালে ইয়াৰ বাইকখন চাওঁ না, ইয়াত মানে সি পেট্ৰল ডিপু তেল ভৰাই আছে। কাৰণ কি পেট্ৰল ডিপু ইয়াত মানে কাকপথাৰ অঞ্চলৰ পেট্ৰল ডিপু, এই দোকানবোৰে মানে পেট্ৰল ডিপু বুলি কোৱা হয়। কাৰণ কি যিহেতু কৈছিলোঁ কালি পেট্ৰল ডিপু নাই ন ইয়াত, সেইটো কাৰণে এইবোৰে মানে পেট্ৰল ডিপু বহুত আছে কাকপথাৰত, মানে অভাৱ নাই। পেট্ৰল ডিপু হাজাৰ আছে, দোকান মানেই পেট্ৰল ডিপুৱেই। আৰু এতিয়া থমাছ দহবা আহি কিনে এইফালে পাইছিলোঁ ৰিৰক টিমৰ ৰুমত পাই গৈছিলোঁ। ৰিৰক টিমে বাইক চাইক থৈ কিনে পালেগৈ, মানে অৰুণাচল পালেগৈ। মানে মাখি মাৰেনো হাতে এনেকৈ মাখি মৰাটো মানে সাধাৰণ নহয়। কিন্তু এনেকৈ এখন বনাই লয় যে, এনেকৈ মাৰিলে মানে কেনেকৈ মৰি থাকে ন সিহঁতি, তেতিয়া অকৰা বনি যায় ন সিহঁতি। তো এতিয়া ইয়াৰ পৰা মানে সেইফালে থমাছকো বিদায় দি দিম, আৰু আমি গৈ থাকোঁ ঘৰ। এইফালে চাওঁ না, পোৱালি চিকেন ডিনাৰ, মিনি চিকেন ডিনাৰ। এয়া হৈছে একদম ফ্ৰণ্টত ডিৰাকৰ ITI কলেজ ন, গোটেইখন ITI মানে। কিন্তু বনাইছিলে বেলেগ কিবা, কি ডন বক্স বনাইছিলে নেকি, আৰ্মি কেম্প। ফিজ লগ পাম কেতিয়াবা, একদম লাহে লাহে যাম। 170 160 ঠিক আছে। অ' ভাই বৌনা বন্ধু গ'ল, এতিয়া গৈ থাকোঁ ঘৰ। মাকুম কিন্তু তেলটো ভৰাব লাগিব, ইয়াত পেট্ৰল ডিপু নাই। মোৰ মানে খোলা তেল ভৰাবলৈ ভাল নালাগে, ভয় লাগে। এইডোখৰ জেগাডোখৰ মা কচম আগাৰ ভাল লাগে, মানে বহুত ভাল লাগে। চাওঁ না বাপৰে কিয়া নাজাৰা হে বুলি কয় যে, চাওঁ না এইফালে ডাৱৰ চাওক, এইফালে পথাৰ চাওক, ৱাও এইফালে চাওঁ না কেনেকুৱা মজা লাগে, পুৰা চালিয়া ভিউ চাওঁ না কেনেকুৱা চালিয়া হয়। আৰু এতিয়া পাই গ'লোঁ এইফালে কাকপথাৰ। আৰু কাকপথাৰ ইয়াতে এখন মানে ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰ আছে। আৰু বহুতে মোক কমেণ্ট কৰি থাকে যে 2খনমান বাইকৰ কথা কৈ থাকে। ইয়াত চাওঁ যদিহে আছে, যদি আছে মানে দেখাই দিম দেই, কিমান টকা ল'ব কৈ দিম আৰু মই। আৰু বন্ধুসকল এইফালে মই উঠি আছোঁ মানে এইফালে NS 200 এখনত। আৰু এখন মানে মোক মানে প্ৰত্যেকটো ভিডিঅ' মানে যেতিয়া আপলোড দিওঁ মই ভিডিঅ' এটা,
মানে ভিডিঅ' আপলোড দিলে এটাই কমেণ্ট কৰে, সদায় কমেণ্ট কৰে, 5টামান কমেণ্ট কৰে যে NS200 লাগে, NS200 লাগে, NS200 লাগে বুলি 5বাৰমান মানে এটা ভিডিঅ'ত 5টামান কমেণ্ট কৰে প্ৰত্যেকটো ভিডিঅ'তে। তো এইফালে এখন আছে NS200, এখন 2019 মডেল ন, 2019 মডেল। এইফালে চলিছে 27,659 কিলোমিটাৰ। আৰু এখন এবাৰ টেষ্ট ড্ৰাইভ দিচাওঁ দেই, টেষ্ট ড্ৰাইভ, তাৰপৰা দামটো কম, প্ৰথমে টেষ্ট ড্ৰাইভ দি লওঁ, দি থাকোঁতে মানে দামটো কৰিম বাৰু। আৰু এইফালে এতিয়া NS200 মানে বা মই আজিলৈকে NS200ত মই মটৰ ব্লগ কোৱা নাই, এতিয়া NS200ত মই মটৰ ব্লগ কৈ চাওঁ দেই। তো অলপমান টেষ্ট ড্ৰাইভ দিচাওঁ মানে এখনো। চাউণ্ডটো অলপ পূৰা খাতৰা হ'ব লাগে আকৌ, পূৰা মিহি মিহি হৈছে চাউণ্ডটো, মানে পূৰা খুংখাৰ হ'লে মানে পূৰা চালিয়া লাগে। এটা বস্তু মন কৰিব দেই, এই মটৰ ব্লগত যে NS200ৰ এফালে মানে মাথাটো মানে এফালে পূৰা চালিয়া লাগে। এই বাইপাছ ফালে যাওঁ মানে এইফালে ব্ৰেকটো মানে প্ৰথমে চেক কৰি ল'ব লাগিব, নহ'লে অকণমান লুটি খাই পৰিমগৈ যে গৰু চৰু ওলালে মানে। NSখন চলায়ো মানে কিবা এটা মানে মজা লাগে। আৰু এফালে মানে লুকটো মানে NSৰ এই লুকটো মটৰ ব্লগত মানে পূৰা চালিয়া লাগে, পূৰা চালিয়া লাগে। মই মানে মোৰ ইখন মানে RC-খন এখন 390খন চলাই কিনে এখন এতিয়া যদি চলাওঁ ন, কিবা পিক আপ নাইকিয়া নিচিনা লাগি থাকে। অলপ মানে বেলেগ মানে কিবা অলপ বেলেগ কিবা লাগে আৰু। NSৰ মানে চাউণ্ডটো কিবা এটা ভাল লাগে। এইফালে চাব দেই, মই কমেণ্টটো দেখাইছোঁ, ইয়াৰ নাম হৈছে কি, এইফালে ৰিজাল দাস 1472 মানে ID-টো আছে দেই। ই মানে মোৰ প্ৰত্যেকটো ভিডিঅ'তে NS লাগে বুলি কয়। আৰু মই এই ভিডিঅ'ত মানে একো প্ৰমোচন নহয়, প্ৰমোচন মৰা নাই, যিহেতু মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ হয় মানে মই মন কৰি থাকোঁ ন, কোনে মানে মোৰ ডেইলি ভিডিঅ' চাই থাকে, সেইখিনি মন কৰি থাকোঁ ন। আৰু ই এতিয়া মানে এইটো ৰিজাল দাস মানে ই মোৰ প্ৰত্যেকটো ভিডিঅ' চাই মানে লগে আপলোড দিয়াৰ লগে চাই, আৰু লগে মানে কমেণ্ট কৰে NS200 লাগে বুলি। আৰু সেইটো কাৰণে এতিয়া তাৰ কাৰণে মই এখন NS200খন এখন দেখাইছোঁ। এখন মাত্ৰ 70,000 টকা, যদি মোৰ নাম যদি লৈ কিনে আহে 70,000 টকা, আৰু তাতকৈ মানে কিবা এটা কমাই দিব। আৰু বাইকখনটো এতিয়া দেখিলেই, বাইকখন এখন কলাখনো কিবা এটা ভাল লাগে, 2019। আৰু এফালে মই ক্লিমডাল দেখালোৱেই। আৰু ইয়াৰ চাব দেই, এই বস্তুটো দেখাইছোঁ নে মই, এয়া NS200 মানে এই মোৰ হেৰিটো মানে RPM-টো মানে এইটো ভাল লাগে, চাব চেক কৰিছোঁ দেই। এইফালে চাওঁ না, ষ্টাৰ্ট হৈ থাকিলে মানে ষ্টাৰ্ট যদি হৈ থাকে ইঞ্জিনৰ চাউণ্ডটো চাওঁ না, অলপো নেদেই, মই নিজে শুনি পোৱা নাই, শুনি পাইছ নাই তহঁতি? এতিয়া ষ্টাৰ্ট হ'ব, অফ হ'ল বাৰু, এইবোৰ শুনিয়ে নাপাওঁ নহ'লে। চাবলৈ NSৰ মানে যে ইয়াৰ হেৰিটো মানে চাউণ্ডটো মানে কিবা এটা মানে এটা ইউনিককৈ থাকে, ইউনিককৈ দিয়ে। মানে ইয়াৰ সেইটো মানে কিবা এটা ভাল লাগে মোৰ, অলপমান বেলেগ বাইকতকৈ ইউনিককৈ দিয়ে ন, সেইটো কিবা এটা চাল লাগে। তো চলো এতিয়া যাওঁ আৰু ন, চাং দেই কিমান যায়, মিটাৰ নেদেখোঁ। ইখন সঁচাকৈ মানে মোৰ এইখন RC 390 BS3খন চলাই কিনে এখন একেবাৰে পকাই দিলে মানেও লাহে গৈছে নিচিনা মানে সেনেকুৱা মানে ফিল লাগি থাকে। আৰু এখন দেখাম দেই, ডমিনাৰ 400 এখন আছে, একদম মজা কণ্ডিশ্যনৰ হৈ আছে, সেইখন দেখাম দেই। যদি তেল আছে টেংকিত তেতিয়া চলাম, মানে টেষ্ট ড্ৰাইভ কৰিম অলপমান। চ' সেইফালে আহি গ'লোঁ, এইফালে আকৌ ডমিনাৰ পিঠিত দেই। এখন ডমিনাৰখন 2022 চনৰ মানে, এখন মানে 400 cc ন, এখন আৰু মোৰখন লগত যদি ড্ৰেগ ৰেচ লগাই ন, তেন্তে কোনখন জিকিব বাৰু, লগাই চালে গম পাম দেই। আৰু দূৰলৈ নাযাওঁ আৰু, গৰম উঠিছে। তো এখন মানে ডমিনাৰ লভাৰখিনিৰ কাৰণে কৈছিলে, ডমিনাৰ 400খন যিহেতু মানে বহুতে বিচাৰি থাকে যে, কিন্তু নাপায় ন ফটককৈ। তো এখন মানে
2022 চন নহয় একদম মানে নতুন সেনেকৈ ক'ব পাৰে নতুন বুলিয়ে ক'ব পাৰে আৰু এইখনৰ দামটো মানে 155 মোৰ নামটো কৈ দিব ডিছকাউণ্ট আহি যাব ডিছকাউণ্ট আৰু এতিয়া মানে বন্ধুসকল গৈ আছোঁ মানে ঘৰ আৰু এতিয়া আহি গ'লোঁ আকৌ মোৰ বাইকখনৰ পিঠিত আহি গ'লোঁ আৰু এতিয়া এখন বাইক মানে ফালি কিনে বেলেগ বাইক মানে চফা মানে কিবা লাগে কি মানে বেলেগ বাইকখন ফালিবলৈ এতিয়া NSখন চলাইছিলোঁ NSখন মানে পূৰা ফুলকৈ মানে পকাই দিলোঁ মানে নগৈছেই লাগে এখন পকাই দিলেতো কি ক'ম আৰু খালি নপকা অংক লাহে গৈ থাকিম তেল নাই যে অলপো নাই পেট্ৰল দিব মানে কি পেট্ৰল দিব পাবগৈ লাগিব ন আৰু পাই গ'লোহি এতিয়া মানে ডুমডুমা ইয়াতহে মানে পেট্ৰল দিব আছে সেইফালে মানে একদম অৰুণাচললৈকে এটাও পেট্ৰল দিব নাই আৰু পূৰা ভয়ে মানে খতম হ'ব নেকি বুলি মানে ভয়ে পালোঁহি আৰু এতিয়া ইয়াত ভৰাই লওঁ দেই এতিয়া যদি গুগল পে' নহয় আকৌ খতম মানে ঠেলি যাব লাগিব 40,000 আৰু এইফালে এতিয়া তেলটো ভৰাই লৈছোঁ মানে মই এতিয়া কৈছিলোঁ যে গুগল পে' নহ'ব নেকি বুলি আৰু গুগল পে' নাই ভালে মোৰ লগত মানে ATMখন সোমাইছিলে ATMখন সোমাই নহ'লে খতম মানে বৰবাদ ঠেলি যাব লাগিব ঠেলি মাকুম লাগে যদি ঠেলি যাওঁ ঘৰলৈকে পূৰা হালত মানে বেয়া হৈ যাব হাৰ্ডি পাচলি এক হৈ যাব আৰু এতিয়া তেলটো ভৰা হৈ গ'ল এতিয়া মানে বিন্দাছ মানে এতিয়া টেনশ্যন নাই আৰু এফালে পাই গ'লোহে এতিয়া বৰহাবজান আৰু এইফালে হালি ছাৰ্ভিচিং চেণ্টাৰ যদি কাৰেণ্টটো আছে ইয়াত মানে বাইকখন ভালকৈ মানে এবাৰ ৱাশ্বিং কৰি লওঁ মানে পূৰা বোকা লাগি আছে আৰু এইফালে চাব পাৰে গোটেই বাইকখন মানে চব মানে গোটেই পাৰ্ট মানে বোকা লাগি আছে আৰু ইয়াতে এতিয়া মানে চালিয়াকৈ ধুই লওঁ কি বন্ধু কাবলৈ মনত পৰিছে নেকি কালৈ মনত পৰিছে বহুত দুখ হৈছে মোৰ কেলে এনেই দুখ হৈছে আৰু এনেই নেকি এনেই দুখ হৈছে এনেই বহুত দুখ হৈছে এনেই অঁ আৰু এফালে এতিয়া মানে পূৰা ধুই মেলি ক্লিয়াৰ হৈ গ'ল আৰু এতিয়া অলপমান মানে পলিচ মাৰি লওঁ পূৰা এতিয়া মানে পূৰা চফা হৈ গ'ল পূৰা বিন্দাছ মানে এতিয়া তো ফাইনেলি ধুই মেলি পূৰা ক্লিয়াৰ হৈ গ'ল বাইক একদম মানে চাকাচাক দেখাম দেই এবাৰ কেনেকুৱা মজা হৈ গ'ল মানে এতিয়া যদি আকৌ যদি বৰষুণ দি দিয়ে একদম মানে মাথাটো বেয়া হৈ যাব ন মানে ধোৱা লগে আকৌ ধূলি বালি যদি লাগি কিনে খতম হৈ যায় মাথা বেয়া নহ'ব জানো নেদিবি দেই বৰষুণ নিদিয়া ঘৰ পাই লওঁগৈ অলপ দেৰিকৈ দিবি দিলেও হয় নাই আৰু এতিয়া যাওঁতে মানে সেইফালে মানে যেতিয়া অৰুণাচল গৈছিলোঁ যাওঁতে মানে যোনখন দোকানত সোমাইছিলোঁ ইয়াতে মানে কিবা এটা খাই লৈছোঁ আৰু বাইকখন চাওঁ না এতিয়া এনেকুৱা মজা লাগিছে এটাও মানে যিহেতু মানে এটাও স্ক্ৰেচ নাই ন বাইকখন সেইটো কাৰণে ধুই দিয়াৰ পিছত মানে পূৰা মানে ব্ৰেণ্ড নিউ একদম শ্ব'ৰুমত থকা নিচিনা তেনেকুৱা হৈ যায় আৰু এতিয়া পূৰা মানে আহি মেলি পাই গ'লোঁ সেই ঘৰ পাই গ'লোঁ আৰু এতিয়া আৰাম কৰিছোঁ অলপমান আৰু যি কি নহওক মানে আজিলৈ মানে ভিডিঅ'টো ইমান এটা সামৰণি মাৰিছোঁ আৰু যোনে মানে ভিডিঅ'টো লাষ্টলৈকে চাই আছে কমেণ্ট এটা কৰি দিব আৰু এতিয়ালৈকে কোনে মোৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব তো বাই সকলোকে আকৌ নেক্সট ভিডিঅ'ত লগ পাইছোঁ কাইলৈ দেই